আবেগিক হাঁহি কথা বিনোদ ডেকা আবৃত্তিত পংকজ দত্ত। আবেগিক হাঁহি হয়তো আবেগিক হৈ কটাব লাগিব আৰু আবেগিক হৈ আনক ৰোমাঞ্চিত কৰিব লাগিব। এটা কথা কি জানা, ইমান দিনে মই আবেগিকেই হৈ আহিছোঁ। তোমাৰ কাজল সনা চকুজুৰি দেখি, তোমাৰ লিহিৰি আঙুলিৰে ইংগিত কৰি কথা কোৱাৰ মিচিকীয়া হাঁহি দেখি, আৰু এয়াই তোমাৰ প্ৰতি থকা নিভাঁজ ভাল পোৱাৰ এক শ্ৰেষ্ঠ উপহাৰ। অতীতক সোঁৱৰি স্মৃতিক মনত পেলাই মনত পৰেনে তোমাৰ সেই যে নিশা 12 বজালৈ নকিয়া 1200 মডেলৰ কিপেড মোবাইলটোত 35 টকীয়া এয়াৰটেলৰ মেছেজ পেক ভৰাই অকুৱা পকুৱা তোমাৰ ভালপোৱাবোৰক লৈ সেই যে অভিসনা সৰু সৰু কাজিয়াবোৰলৈ আজি হয়তো এই স্মৃতিবোৰ পাহৰণি গৰ্ভৰ এটি সৰু কোণত আবদ্ধ হ'ল, আৰু লিখিত অনুভৱৰ সেই ভালপোৱাবোৰ আবেগিক হাঁহিৰে প্ৰকাশ কৰা মোৰ বাবে এটা মিঠা কৌশল। এতিয়া বৰ্তমান সমাজৰ তুমি এগৰাকী নাৰী আৰু কাৰোবাৰ মাক, নিজৰ পৰিয়ালটোক লৈ ব্যস্ত থকা কাৰোবাৰ লখিমী বোৱাৰী, আৰু মই তিনিআলিৰ সেই নাহৰ গছৰ তলত থকা বেঞ্চখনৰ নিয়মীয়া পথিক।